নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডুকেশ্যনেল চাটলৈ। যোৱা ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ অসমীয়া বিষয়ৰ ৰিভাইজ চিলেবাছৰ বিষয়ে। আজি আমি আলোচনা কৰিম ইংৰাজী বিষয়ৰ ৰিভাইজ চিলেবাছ। যোৱা ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেনেহ'লে আমাৰ চেনেলটোলৈ গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' চাব। যদি ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে সেই বিষয়ে আমাক কমেণ্টত জনাব পাৰে। এতিয়া আমি আলোচনা কৰিম ইংৰাজী বিষয়ৰ ৰিভাইজ চিলেবাছৰ বিষয়ে। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল আমি ভিডিঅ'টো অতি সোনকালে ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে 2021 বৰ্ষৰ HSLC এক্সাম বা HS এক্সামৰ বাবে টোটেল 100% চিলেবাছৰ 30% ৰিডিউচ কৰি দিয়া হৈছে। অনলি 70% চিলেবাছহে এক্সামত এটেম্প কৰিব লাগিব। আজি আমি আলোচনা কৰিম ইংলিছ ছেকেণ্ড লেংগুৱেজৰ ৰিভাইজ চিলেবাছৰ বিষয়ে। টোটেল মাৰ্ক আহিব 90, থিয়ৰী আৰু ইণ্টাৰনেল এছেছমেণ্টৰ বাবে 10, পাছ মাৰ্ক ইন ৰিটেন এক্সামিনেশ্যন 27, টাইম থাকিব 3 আৱাৰ আৰু পাছ মাৰ্ক 30। এতিয়া আমি চাম ইয়াত ছেকশ্যন কিছুমান দি দিয়া আছে, তাৰপাছত লেচন দিছে আৰু লেচন ৱাইজ মাৰ্কছবোৰ দি দিয়া হৈছে। ছেকশ্যন A লাগিব ৰিডিং কম্প্ৰিহেনশ্যন, 2 প্ৰজ পেছেজেছ, 1 চিন এণ্ড এনাডাৰ আনচিন। দুটা পেছেজ ৰাইটিং আহিব, এটা চিনাকি আৰু এটা অচিনাকি। চিনাকি পেছেজ ৰাইটিঙৰ বাবে তোমালোকৰ টেক্সট বুকটোৰ পৰা তুলি দিব, যেনে ধৰা কোৰ বাটি ফ্ৰম আছাম, এনেকুৱা ধৰণৰ ষ্টৰীৰ পৰা কিছু অংশ তুলি দিয়া হ'ব। তাত কুৱেশ্যনবোৰ থাকিব আৰু সেই কুৱেশ্যনবোৰ ষ্টৰীটোত আমি চাই কেনে এনচাৰবোৰ পঢ়িব লাগিব। এই চিন পেছেজৰ বাবে টোটেল মাৰ্ক আহিব 5 আৰু এটা আনচিন পেছেজ ৰাইটিং দি দিব, তাৰ বাবে 5 আৰু টোটেল মাৰ্ক হৈছে 10। নেক্সট ছেকশ্যন বিৰ বাবে লাগিব ৰাইটিংছত আছে ট্ৰেঞ্চলেশ্যন আহিব, অৰ্থাৎ অসমীয়া দিয়া থাকিব, তাক ইংলিছলৈ ট্ৰেঞ্চলেশ্যন কৰিব লাগিব। তাৰপিছত ট্ৰেঞ্চলেশ্যনৰ উপৰি যদি ট্ৰেঞ্চলেশ্যন লিখিব নোৱাৰা তেনেহ'লে ছাবষ্টেঞ্চ ৰাইটিং আহিব পাৰে। তাৰপিছত ইয়াৰ ট্ৰান্সলেশ্যনৰ বাবে টোটেল মাৰ্ক আছে 6। তাৰপিছত এছে বা ষ্টৰী ৰাইটিং, এছে ধৰা এইবাৰ আহিব পাৰে ইম্পৰ্টেঞ্চ অফ ফিজিকেল এক্সাৰচাইজ, ইউৰ ফেভাৰেট ফেষ্টিভেল, এইবিলাক আহিব পাৰে। তাৰপিছত আহিব পাৰে ষ্টৰী ৰাইটিং, যদি এছে নিলিখা তেনেহ'লে ষ্টৰী ৰাইটিঙৰ বাবে যিকোনো ষ্টৰীৰ কি কৰিব, কেইটামান লাইন তুলি দিব আৰু কেইটামান লাইন ব্লেংক ৰখা হ'ব, সেই ষ্টৰীটো কমপ্লিট কৰিব লাগিব। তাৰ বাবে এটা টাইটেল দিব লাগিব আৰু শেষত এটা মৰেল দিব লাগিব। ইয়াৰ বাবে আছে টোটেল মাৰ্ক 6। যদি ষ্টৰী ৰাইটিংটো লিখা তেনেহ'লে এছেটো লিখিব নালাগে, যদি এছে ৰাইটিংটো লিখা ষ্টৰীটো লিখিব নালাগে, অপশ্যন দিয়া আছে। নেক্সট লাগিব লেটাৰ ৰাইটিং বা ৰিপৰ্ট ৰাইটিং। লেটাৰ ৰাইটিংটো লিখিব পাৰা, নাইবা ৰিপৰ্ট ৰাইটিং লিখিলেও লিখিব পাৰা, যিকোনো এটা লিখিলে হ'ল, অপশ্যন দিয়া থাকিব। তাত আছে 5 আৰু গোটেইখিনি মিলি টোটেল মাৰ্ক আছে 70। নেক্সট চি গ্ৰামাৰ ছেকশ্যনৰ বাবে লাগিব অল দ্য গ্ৰামাৰ পৰ্চনছ অফ ক্লাছ 9 এণ্ড ডিটাৰমিনাৰ্ছ, টেন্স ফৰ্মছ, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, ভোকেবুলাৰী, চিন্থেছিছ অফ চেণ্টেন্সেছ, ভাৰ্ব ফ্ৰেজেছ, চেণ্টেন্স কাৰেকশ্যনৰ বাবে ক্ল'জ, মডেলছ ইটচেট্ৰা, এইবিলাক আহিব। নৱম শ্ৰেণীত যিখিনি গ্ৰামাৰ লাগে সেইখিনিও আহিব। তাৰ উপৰিও লাগিব টেন্স ফৰ্মছ, চেণ্টেন্স কিছুমান ভুল কৰি দিয়া থাকিব, সেইবোৰ কাৰেক্ট কৰিব লাগে।
নেক্সট ভইচৰ বাবে লাগিব পেচিভ এণ্ড এক্টিভ ভইচ আহিব, নেৰেশ্যন ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন, প্ৰিপজিশ্যন আহিব, প্ৰিপজিশ্যনৰ বাবে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনবোৰ চাবা। তাৰ উপৰিও কিছুমান প্ৰিপজিশ্যন থাকে যেনে ইন, অফ, বাই, অন, এবভ, এইবিলাক প্ৰিপজিশ্যনৰ ব্যৱহাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই প্ৰিপজিশ্যনবিলাক এইটো আহিব। তাৰ উপৰিও ভকেবুলাৰী আহিব পাৰে। ভকেবুলাৰী বুলি ক'লে কিছুমান শব্দ দিব, ছেম শব্দ বাট মিনিংটো ডিফাৰেণ্ট হয়, যেনে ইফেক্ট আৰু এফেক্ট, প্ৰিন্সিপল বা প্ৰিন্সিপল, এইবিলাক শব্দৰ ব্যৱহাৰ আহিব পাৰে। চিন্থেচিছ অফ চেণ্টেন্সত লাগিব কিছুমান চেণ্টেন্স মেকিং, যেনে গেট ৰিড অফ, বাইট ইন অফ, ইন লিউ অফ, কেয়াৰ ইন, পুট অন, এই শব্দবিলাক দি দিব, তাৰ পৰা চেণ্টেন্স বনাব লাগিব। তাৰপিছত ভাৰ্ব ফ্ৰেজেছ লাগিব আৰু চেণ্টেন্স কাৰেকশ্যন বুলি ক'লে কিছুমান চেণ্টেন্স ফুলকৈ দিয়া থাকিব, ধৰক ভাৰ্বৰ ক্ষেত্ৰতে ফুল দিব পাৰে, নাইবা প্ৰিপজিশ্যন ফুল দিব পাৰে, নাইবা কিছুমান শব্দ উঠাই দিব পাৰে, এনেকৈ বিভিন্ন ধৰণৰ ফুল দি থৈ দিব, সেই চেণ্টেন্সবোৰ কাৰেক্ট কৰিব লাগিব। নেক্সট ছেকশ্যন ডি, লিটাৰেচাৰ বা টেক্সট বুকছৰ বাবে 3টা লেচন দি দিয়া হৈছে। তাৰ বাবে লাগিব প্ৰ'জ, এ লেটাৰ টু গড, 2 নম্বৰ নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, এই 2টা লেচনৰ বাবে লাগিব। এই 2টা লেচনৰ বাবে টোটেল মাৰ্ক আহিব 15। তাৰপিছত 3 নম্বৰ প্ৰ'জ, গ্লিমছেছ অফ ইণ্ডিয়া, টি ফ্ৰম আছাম ষ্টৰিটো আহিব আৰু ইয়াৰ বাবে টোটেল মাৰ্ক আহিব 6। নেক্সট পয়েট্ৰিৰ বাবে লাগিব এ টাইগাৰ ইন দ্য জু। তাৰপিছত 2 নম্বৰ পয়েট্ৰি আহিব দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন আৰু 3 নম্বৰ এনিমেলছ। এই 3টা কবিতাৰ বাবে টোটেল মাৰ্ক আহিব 12। নেক্সট ছাপ্লিমেণ্টাৰী ৰিডাৰ মানে হৈছে ইংলিছ টেক্সট বুকটোৰ উপৰিও আৰু এখন টেক্সট বুক লাগে তোমালোকক। সেই কিতাপখনৰ পৰা 2টা লেচন আহিব, দ্য মিডনাইট ভিজিটৰ আৰু ফুটপ্ৰিণ্টছ উইথাউট ফিট। এই 2টা লেচনৰ বাবে টোটেল মাৰ্ক 10। গতিকে গোটেইখিনিৰ পৰা টোটেল মাৰ্ক আহিব 90 আৰু ইণ্টাৰনেল এছেছমেণ্ট 10। ইণ্টাৰনেল এছেছমেণ্ট বুলি ক'লে তোমালোকৰ আগৰ পাৰফৰ্মেঞ্চ চাই, আগৰ এচিভমেণ্ট লেভেল নাইবা পাৰ্চনেলিটি, তোমালোকৰ এটেণ্ডেঞ্চ সেইবোৰ চাই কেনেও দিব পাৰে, নাইবা ফাইভা অৰ্গেনাইজ কৰি কেনেও 10 মাৰ্কছ দি দিব। এইটো ক্লাছ তোমালোকৰ স্কুলৰ পৰাই দি দিব। গ্ৰেণ্ড টোটেল 100 আহিব। মাৰ্কটো যদিও 100 আহিব, কিন্তু তোমালোকক চিলেবাছত 30% ৰেহাই কৰি দিয়া হৈছে, সেইবাবে তোমালোকৰ যথেষ্ট কষ্ট নহ'ব। যদিও বা আমাৰ COVID-19ৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, কিন্তু যিখিনি তোমালোকক চিলেবাছ দিয়া আছে সেইখিনি যদি ভালকৈ পঢ়া, নিশ্চয় ভাল নম্বৰ লৈ ভাল ৰিজাল্ট কৰিব পাৰিবা বুলি মোৰ বিশ্বাস আছে। তো তোমালোকে যদি এই ভিডিঅ'টো পচন্দ কৰিছা, যদি ভাল লাগিছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্টত জনাবা যে তোমালোকে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰা। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে আনন্দিত হৈছে। Thank you for watching. Have a great day.